ঘৰ্মাক্ত দেহৰ উপত্যকা এতিয়া ক্ৰমশ সেউজীয়াৰ পৰা ধোঁৱাৰে ধূসৰিত। পৃথিৱীৰ পিৰামিড আৰু মৰিশালীৰ বিধ্বস্ত ৰূপ মানৱতাৰ কবচ কুণ্ডলীৰ ব্যাখ্যা এতিয়া এক সাধু কথা মাত্ৰ। সুউচ্চ অট্টালিকা আৰু টকাৰ পাহাৰ আজি মৃতপ্ৰায়। আত্মকেন্দ্ৰিকতাৰ মদিৰাত ডুব যোৱা মানুহৰ আজি মৃত্যু উপত্যকাত সঘন বসতি। জীৱন নামৰ নৌকাখনিৰ দিশ বিচাৰি প্ৰতিদিন প্ৰতিপল হাহাকাৰ কৰে। আত্মীয়তাৰ অনুভৱ নকৰা জনতাই দিনৰ পিছত দিন, মাহৰ পিছত মাহ নিমখৰ সোৱাদেৰে জীৱন বৃত্ত ৰচে। প্ৰকৃতিময় জীৱনৰ অনুসন্ধানত জনতাই আজি লালসা ত্যাগ কৰি জীৱনৰ অৰ্থ বিচাৰি হাবাথুৰি খায়। জীৱন থাকে মানে আত্মীয়তাৰ উমাল বক্ষত জি থকাৰ সপোন দেখে। মহামাৰীৰ কালৰূপে তলাব নোৱাৰাকৈ সকলো শক্তিশালী হ'বলৈ আৰম্ভ কৰে। যি থাকো মানে জীৱন থাকে। পৃথিৱীৰ অসুখত কোনো সুখী হ'ব নোৱাৰে। পৃথিৱীৰ অসুখত কোনো সুখী হ'ব নোৱাৰে। আয়ে মোৰ হাতত ধৰি কয়, মই মৰিলেও পিতাৰ হাতখন এৰি নিদিবি বোপাই। পিতায়ে পৃথিৱীৰ অসুখলৈ বৰ ভয় কৰে।